Welcome back to my YouTube channel. মই যদি স্মিতা আপোনালোক সকলোকে মোৰ YouTube চেনেলৰ অন্য নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই আৰু মা যাবলৈ ওলাইছোঁ মামাহঁতৰ ঘৰত। আৰু যাবলৈ ওলাওঁতে বৰষুণে পৰিলে। যাবলৈ ওলোৱা টাইমত কিন্তু পৰিব পাৰেনে। এতিয়া বৰষুণটো কমালে ৱেইট কৰিব লাগিব। ভিডিঅ'টো চাই থাকিব একদম শেষলৈকে। কিমান কি দেখুৱাব পাৰোঁ নাজানো আৰু। বৰষুণটোৱে দেখুৱাবলৈ দিয়ে নে নিদিয়ে নে নাজানো আৰু। এতিয়া বৰষুণটো কমালে ৱেইট কৰোঁ। চাই থাকিব ভিডিঅ'টো। বৰষুণ 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 নামে আহা বৰষুণ। সেইজনী আমাৰ মাতাশ্ৰী মাকৰ ঘৰলৈ যাবলৈ ৰখি আছে ওলাই মেলি। বৰষুণটোৱে যাবলৈ দিয়ে নে নিদিয়ে বা আজি। একেবাৰে মনত ফূৰ্তি আৰু মাকৰ ঘৰলৈ যাবলৈ। বৰষুণ হা বৰষুণ কমি যা আমি মামাহঁতৰ ঘৰলৈ যাম। কমি যা কমি যাচোন, আমি মামাহঁতৰ ঘৰলৈ যাম। বৰষুণ ভিডিঅ'টো চাই থাকিব দেই। মায়ে মিঠাই কিনি আছে, মই এনেই ৰখি আছোঁ ইয়াত। মই নগ'লোঁ আৰু। ইমান ধুনীয়া ধুনীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া এফালেও সেউজীয়া। আমাৰ মামাহঁতৰ ঘৰলৈ আহিলে একদম পথাৰ বহুত পোৱা যায়। এনেকুৱা দিনত সেউজীয়া হৈ থাকিব, তাৰপিছত যেতিয়া ধান পকিব তেতিয়া একদম পুৰা হালধীয়া হৈ যায়। পুৰা সেউজীয়া পৰিৱেশ দিয়ে ইমান মজা লাগে। আৰু এতিয়া চাওকচোন ৰ'দটো কিমান কাৰাকে ওলাইছে। আমি ঘৰৰ পৰা আহোঁতে আকৌ একদম পুৰা ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজেদি ঘূৰি গৈ আছোঁ। আৰু ধুনীয়া পৰিৱেশ চাবলৈ যাওঁ চাৰিফালে। আকাশখন ইমান ধুনীয়া লাগিছে।
আহিব পাৰিছে সিহঁতক দেখা পাই একদম আমাৰ স্কুলৰ দিনলৈ মনত পৰি গৈছেগৈ 8:30 বজাত স্কুল যাওঁ প্ৰাৰ্থনা তাৰপিছত পিৰিয়ড তাৰপিছত হাফ টাইম আমাৰ স্কুল টাইমটো মনত পৰি গৈছেগৈ ইয়াতে 2 বছৰমানৰ মোৰ স্কুল হৈছে ন আমি মামাহঁতৰ ঘৰ পালোঁগৈ আৰু বহুত আছে 10-15 মিনিটমানৰ পিছতে পালোঁগৈ এখন জাজৰি থানা এইখন স্কুলখন চাওক জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় এইখনতে আমাৰ মাহঁতে মেট্ৰিকৰ পৰীক্ষা দিছিলে পামগৈ আৰু অলপ সময়ৰ পিছতে 10 মিনিটমান আছে এইখন চাওক সোণাই নদী ইয়াৰ যে পানীবোৰ খুব চাফা বহুত চাফা একদম পুৰা ধুনীয়াকৈ দেখা পায় কিন্তু ওপৰৰ পৰা ব্লেক ব্লেক লাগে দেখিবলৈ ইয়ে চাওক তলত কি আছে ধৰিব পাৰি ইমান চাফা ইয়া এইখন দলং এইফালে আমাৰ মা আৰু এইফালে চাওক এইফালে পানী আছে নে নাই ধৰিবই নোৱাৰিছোঁ এইয়া এতিয়া পানী দুনিয়াৰ জংঘল ইমান ঠাণ্ডা পৰিৱেশ এজনী হৈছোঁ মই এয়া পিছফালে সোণাই নদী আৰু এতিয়া আমি চাহ জলপান খাই ওলাই আহিছোঁ এইফালে এজনী বাবলি এইফালে চাওক ধান পকিছে ন মামুন এইয়া চাওক ধুনীয়া ধুনীয়া সেউজীয়া সেউজীয়া পৰিৱেশ আগতে আমি গধূলি হ'লে ওলাই আহোঁ ন ফুৰিবলৈ এইয়া কালি আমি ইয়াত টেঙা আমি যে টেঙা খাবই নাপালোঁ আগতে একদম আমি ইয়াত আমাৰ ফুৰিবলৈ আহোঁ ন সন্ধিয়া হ'লে যে একদম পূৰা দৌৰা ধপৰা কৰোঁ ৰাস্তাত চাওক একদম আমি হাত ধুই মেলি ওলাই আহোঁ সন্ধিয়া এইফালে খোজ কাঢ়োঁ ইয়াত ড্ৰেইনত বহোঁ আৰু অকণমান সময় থাকি আমি গুচি যামগৈ ঘৰলৈ চুফাৰী আহা যাম আহা এয়াই ধুনীয়া ধুনীয়া পৰিৱেশ আৰু এইটো চাবিটো মই কথা নমাই লওঁ আহিলোঁ বিহু খাবলৈ মাতিছিলে বজাৰ এতিয়া আহি আমি আগৰ ৰাস্তা পাই গ'লোহি আৰু ইয়াৰ পৰা প্ৰায় 20-25 মিনিটমান আছে আমাৰ ঘৰলৈ এতিয়া ফোন আহিছে যে আমাৰ ঘৰলৈ বোলে আলহী আহিব তো এতিয়া জল্দি যাওঁ ঘৰতে আলহী আহিব বোলে এতিয়া আপোনালোকক মই ঘৰলৈ গৈ লগ পাই আছোঁ ফুলখিনি চাওকচোন ইমান ধুনীয়া চাওক চাপৰ মুখৰ সাপ্তাহিক বজাৰ আৰু এখন হৈছে চাপৰ মুখৰ থানা
এইটো হৈছে বেংক গাঁৱলীয়া এখন স্কুল শংকৰ মন্দিৰ দোকানত সোমাইছো বস্তু ল'বলৈ গৰম গৰম জেলেপি দিয়ক হা আমি ঘৰ আহি পাই গ'লোহি এতিয়া কাপোৰ কানি চেঞ্জ কৰি আলহী আহিব আলহী যা যোগাৰ কৰোঁগৈ দবা কোবাইছে চ' গাইজ আমাৰ আলহী গ'ল আলহীক খুৱাই বুৱাই পঠিয়ালোঁ এতিয়া মই খাব লৈছোঁ এয়া বনাইছিলোঁ আলহীৰ কাৰণে মাংস এইফালে আছে পটল আলু ভাজি আৰু এইফালে আছে কাচকল ভাজি তো এতিয়া খাই লওঁ একদম মামাহঁতৰ ঘৰৰ পৰা অহাৰ পিছতে কামত লাগি গৈছোঁ আলহীৰ কাৰণে একদম মায়ে মই দুইজনী একদম কাম কৰি ইয়াতে খাই লওঁ পেট পূজা কৰি লওঁ তাৰপিছত বাকী চিন্তা কৰিম কি কৰোঁ তো হে গাইজ মোৰ খোৱা বোৱা কৰা হৈ গ'ল তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টো চাই মোক তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ 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 ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ চেনেলৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ আপোনালোকে নটিফিকেশ্যন পাই থাকে তেন্তে আজিলৈ আহিছোঁ পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম বাই বাই